আহিছিলোঁ তেজপুৰ আহি এয়া হিমান্ত দা ভিডিঅ' কৰি আছে। তাৰপিছত অগ্নিগড় আৰু এয়া চাইকেলৰ হ'ল ইয়াত অৱস্থা। চাইকেলৰ কোনোবাই পামেই কৰি দিলেনে নে প্ৰেছ ওলালে? পাম দি আছে এতিয়া। গৈছে নেকি পাম? নাই যোৱা। প্ৰেছ ওলালে। গতিকে প্ৰেছ ওলোৱা নাই আৰু দিয়া পাম। কোনোবাই খুলিয়ে দিলে নে কি? এনে অগ্নিগড়ৰ ওপৰলৈ গৈছিলোঁ আমি তলত চাইকেল থৈ। কোনোবাই একদম আমাৰ আজি বেয়া গতি মানে বহুত বেয়া গতি। ডাইৰেক্ট গৈছে দেখোন ঐ। গৈ আছে নেকি পাম? আৰু এনচাৰ কৰি আকৌ ক্লিয়াৰ। কি এইটো? ভাত চাত খাই কৰি আকৌ যাবলৈ ওলাইছোঁ। এয়া ৰাওনা হৈছোঁ। এয়া গ'ল হিমান্ত আৰু এইফালে জয়ন্ত আৰু এইফালে মই। বাই বাই। ফাইনেলি গাইজ পাই গ'লোহি তেজপুৰৰ কলীয়াভোমোৰা দলং। এইফালে চক আছে আগত পাইছোঁহি আৰু থৰি দেৰ ৱেইট কৰোঁ। ৰুক দিখা ৰহা হूँ। এনেই ভাগৰ তোমালোকৰ লাগিছে নাই বাৰু? মোৰ অকণমান লাগিছে বাৰু। ইয়ালৈ উঠাই দিয়া হ'লে যে হেৰি কৰিব নোৱাৰিলে, যাব নোৱাৰিলে ন। এনাৰ্জি গোটেই চেছ হৈ গ'ল। অঁ ভৰি অল্প ওখ নেকি সেইখিনিৰ পৰা ন? যাওঁতে মজা লাগিব। এইটো দলঙৰ জোখমাখ লৈ আছে বনাবলৈ ন। সেইখন নতুন দলং দেখাই আছে আকৌ। ভাগৰ লাগিছে। বসন্তী আজি দৌৰি ভাগৰি গৈছে। চাইকেলখন আজি ভালে দৌৰিছে। बसंती पानी बहुत उकाले न आगे पानी बोला आगे এইখন আছে পুৰণাখন আৰু এইখন নতুনখন বনাই আছে, হোৱা নাই কমপ্লিট। তো
এইখিনিতে হৈছে সমাপ্তি। এইখিনিতে শেষ হৈছে। আমি ইয়াত উঠিছিলোঁ আগতে ওপৰলৈ। लड़की हंसी तो फंसी। अभी तो मज़ा आएगा ना वीडियो। तो बाय बाय। আহিছিলোঁ তেজপুৰ আহি এয়া হিমান দাদা ভিডিঅ' কৰি আছে। তাৰপিছত অগ্নিগড় আৰু এয়া চাইকেলৰ হ'ল ইয়াৰ অৱস্থা। চাইকেলৰ কোনোবাই পামেই খুলি দিলেনে নে প্ৰেছ ওলালে? পাম দি আছে এতিয়া। গৈছে নেকি পাম? নাই যোৱা। গতিকে প্ৰেছ ওলোৱা নাই আৰু দিয়া পাম। কোনোবাই খুলিয়ে দিলে নে কি? এনে অগ্নিগড় ওপৰলৈ গৈছিলোঁ আমি তলত চাইকেল থৈ। কোনোবাই একদম আমাৰ আজি বেয়া গতি মানে বহুত বেয়া গতি। ডাইৰেক্ট গৈছে দেখোন গৈছে নেকি? মোৰখন ঠিকে আছে, পাম আছে দুটা চকা চব ঠিকে আছে। এটা আজি পোক বিষ হৈ গৈছে। ঠিকে আছে, গৈ থাকা। ঐ মই বেগ মাৰিবলৈ এটা মোবাইল মুখৰ আগত যেতিয়া একো নোলায় আৰু চাইকেল গৈ আছে। তো গাইজ ভিডিঅ'টো ইয়াতে আহিছোঁ সামৰণি। এতিয়া আমি যাম ঘৰ, বোকাখাট যাম। যোৱা ভিডিঅ'টো দেখাব নোৱাৰিম কাৰণ মোবাইলত চাৰ্জ নিচেই কম আছে। তাৰপিছত ভিডিঅ'টো ইমানতে সামৰিছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰিব, তেতিয়া আকৌ ভিডিঅ' দিলে পাব। আৰু ভিডিঅ'টো লাইক এটা আৰু কমেণ্ট এটা কৰি দিব। তো বাই বাই। তো গাইজ মোবাইলত চাৰ্জ কম থকাৰ বাবে অগ্নিগড়ৰ ভিউটো ভালকৈ দেখাব পৰা নগ'ল। তো তাৰ বাবে চৰি। আৰু নেক্সট ভিডিঅ' আহি আছে, তো পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। থেংক ইউ।